Hello everyone. Hi everyone. Happy Kati Bihu. Happy Kati BIHU. Kati Bihu শুভেচ্ছা থাকিল সকলোলে। আজি আমি ঐতিহাসিক জাগি চকী অঞ্চললৈ আহিছোঁ। জাগি চকী মৰিগাঁও জিলাত হয়। ইয়াতে এসময়ত আহোম ৰজাৰ চকী আছিলে। এই জাগাখিনি আজি অকণমান এনেই ফুৰিবলৈ আহিলোঁ কাতি বিহু বুলি। আপোনালোকক দেখাই আছোঁ ৰ'ব জাগাখিনি। এইটো এতিয়া জাগি বৰচকী নামঘৰ। এইফালে চাওক, এইখিনি জাগি বৰচকী নামঘৰ আৰু এইখন হ'ল জাগি মজলীয়া বিদ্যালয়। 1944 চনতে ষ্টেব্লিছ হোৱা। 1944 চনত ষ্টেব্লিছ হৈছে জাগি, আৰু এখন হ'ল জাগি বৰচকী নামঘৰ। 1921 ষ্টেব্লিছ হোৱা। এই জাগি চকীখন আহোম ৰজাৰ দিনৰ এটা চকী আছিল, আৰু চকীৰ ইনচাৰ্জ আছিল জাগিয়াল গোহাঁই। জাগিয়াল গোহাঁই আৰু তেখেতৰ এতিয়া চকীখনৰ কোনো চিনচাপ তেনেকৈ নাই, কিন্তু এই জেগাখিনিতে কলং আৰু কপিলি দুখন নদী মানে জইন হৈছে, আৰু এইটো মানে মিলিটেৰিয়েলি বহুত ষ্ট্ৰেটেজিক জেগা আছিল। আপোনালোকক এতিয়া সেই পইণ্টটোত লৈ গৈ আছোঁ। এয়া আমি কলং আৰু কপিলি সংগম স্থলত আহি পালোহি। ইয়াৰ এইখিনি জেগাতে এইফালৰ পৰা কলং কপিলি নদী এই জেগাখিনিতে জইন হৈছে। মানে আমি অঞ্চলৰ হয় অঞ্চলৰ মানুহখিনি সুধিলোঁ যে ক'ত জাগি চকী আছিল। তেনেকৈ ক'লে কলং কপিলি এইখিনি জেগাত জইন হয়, এইখিনিতে জাগি চকী আছিল বুলি তেওঁলোকে মানে কয় অঞ্চলৰ মানুহখিনিৰ মতে। আৰু এয়া জেগাখিনি খুবেই ধুনীয়া। সেইফালে পাহাৰো আছে। সেইফালে পাহাৰ আছে, এয়া দূৰত পাহাৰ, আৰু পাহাৰটো ইমান ধুনীয়া। সেই দূৰত এটা সৰু মন্দিৰ এটা বনাইছে নতুনকৈ। লোকেশ্যনটো কিন্তু সঁচাকৈ পিকনিক স্পট হিচাপে কিন্তু মানে গঢ়ি তুলিব পাৰি। বহুত ধুনীয়া হয়, আৰু চৰাইও বহুত আছে বা। এয়া আমাৰ গগৈদা। তাৰপিছত নদীখন গৈ আছে এনেকৈ বৈ। এয়া মানুহবিলাকে ইয়াতে বেং জাল পাতি থৈ দিছে। বেং জাল পাতি থৈ দিছে মাছ ধৰিবলৈ। আৰু এইখিনি জেগাতে মানে পইণ্টতে আমাৰ দুইখন নদী জইন হৈছে। অঁ আছে আছে নিশ্চয়। আৰু সেইফালে চাওক ছানছেট হ'ব ধৰিছে, এটা ধুনীয়া ছানছেট। একেবাৰে নদীৰ ওচৰত গৈ পেলাই ছানছেটটো দেখাইছোঁ আপোনালোকক। ধুনীয়া ছানছেট। এয়া নদী বৈ গৈ আছে, গৈ গৈ একদম কাজলী চকীত গৈ পেলাই ব্ৰহ্মপুত্ৰত পৰিবগৈ। বাকী আমাৰ ভাল লাগিলে আহি পেলাই। কাতি বিহুৰ আকৌ শুভেচ্ছা জনালোঁ। হেপী কাতি বিহু। হেপী কাতি বিহু। দিয়ক সকলো ভালকৈ থাকক আৰু অসমৰ জেগাবোৰ আৰু ফেমাছ হওক তাকে আমি আশা কৰিলোঁ।